SSC কৰ্মচাৰী নিৰ্বাচনী আয়োগ ইকনমি আসামৰ পৰা মই ৰেখা পেগু আজিকালি আপোনালোকে দেখিব পাৰিছে যে SSCৰ যোনবিলাক পৰীক্ষা আছে সেইবিলাক সদায় বেলেগ বেলেগ দিনত বেলেগ বেলেগ শিফটত অনুষ্ঠিত কৰা হয় যাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে বহুতো সমস্যাৰ সন্মুখীন হৈছে যেনেকৈ তথ্য অনুসৰি 2018 বৰ্ষৰ পৰীক্ষাসমূহ 2020 বৰ্ষৰ নৱেম্বৰ মাহৰ 15, 16 আৰু 18 তাৰিখে অনুষ্ঠিত হৈছিল তাত আমি দেখিব পাৰিছিলোঁ যে 15 আৰু 16 তাৰিখে যোন কেইটা পৰীক্ষা অনুষ্ঠিত হৈছিল তাৰ কুৱেশ্যন পেপাৰ কেইখন বহুত টাফ আছিলে তাৰ বিপৰীতে যোনটো 18 তাৰিখে অনুষ্ঠিত হৈছিলে সেই কুৱেশ্যন পেপাৰখন ইজি আছিলে এইখিনিতে ছাত্ৰ ছাত্ৰীসকলে বিচাৰে যে যোনবিলাক SSCৰ পৰীক্ষা আছে সেইবিলাক একেটা দিনতে একেটা শিফটতে অনুষ্ঠিত হ'ব লাগে যাৰ বাবে তেওঁলোকে সেম লেভেলৰ কুৱেশ্যন পেপাৰ লাভ কৰিব পাৰে এতিয়ালৈকে গভৰ্ণমেণ্টে এনেকুৱা কোনো ডিচিজন লোৱা নাই সেয়ে ছাত্ৰ ছাত্ৰীসকলে বিচাৰে যে ইয়াৰ ওপৰত কিবা একশ্যন লওক এই বিভাগত এইবিলাক প্ৰব্লেমক লৈ কোনো আয়োগে কোনো কমিশ্যনে এতিয়ালৈকে কোনো ব্যৱস্থা লোৱা নাই লগতে আপোনালোকে দেখিব পাৰিছে যে SSC পৰীক্ষাৰ যোনবিলাক পদৰ সংখ্যা সেইবিলাক দিনক দিনে কমি আহিছে তথ্য অনুসৰি 2013 বৰ্ষত যিমানখিনি পদৰ সংখ্যা আছিলে এতিয়া বৰ্তমান 2020 চনত সেই পদৰ সংখ্যা ক্ৰমান্বয়ে কমি হ্ৰাস পাই আহিছে ইয়াৰ লগতে আপোনালোকে দেখিব পাৰিছে যে SSC পৰীক্ষাৰ যোনবিলাক ফলাফলসমূহ হয় সেইবিলাক ঘোষণা কৰিবলৈ বহুত সময়ৰ প্ৰয়োজন হয় যাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে বহুতো সমস্যাৰ সন্মুখীন হ'ব পাৰে সেইকাৰণে তেওঁলোকে বিচাৰে যে SSC পৰীক্ষাৰ যোনবিলাক ফলাফল হয় সেইবিলাক অতি সোনকালে ঘোষণা কৰিব পাৰে এই সম্পৰ্কে আপোনালোকৰ নিজৰ মন্তব্য আমাৰ কমেণ্ট সেকশ্যনত কমেণ্ট কৰি জনাব পাৰে লগতে আহিবলগীয়া আৰু নতুন ভিডিঅ' চাবৰ কাৰণে আমাৰ ইকনমি আসামখন ফলো কৰিব ধন্যবাদ